मोर सिम्पल आह्वान बर' रायजोलै दिफेन बर' सारनि माखासे रावफोर रेकर्डिं फैदों रायजोफोर गोबाङा खोनाबाय जानो हागौ गोबाङा खोनायाखै एसामिस रावआवबाबो नोंथांमोना बुजिगोनखौ आं सानो आरो सैथोबो दा बिथाङा माब्रै दा बेफोरबायदि खोथा जायोब्ला बिटिआर एग्रिमेन्टनि जा दफाफोर मावफुंजोब जानांगौ बिथाङासो खुगा सिबाय थादोंमोन अब्ला दा मा जानो थांगौ बिथां रेकर्डखौ खोनासंदो। এতিয়া যেহেতু প্ৰতিনিধি সভা হ'ব প্ৰতিনিধি সভাত মানে নতুনকৈ কমিটি গঠনৰ প্ৰক্ৰিয়া তাত আৰম্ভ হ'ব মোৰ চিম্পল আহ্বান বড়ো ৰাইজলৈ আমাৰ জিলা কমিটি আঞ্চলিক কমিটি আৰু আমাৰ প্ৰতিনিধি সভালৈ মোৰ থাকিব এতিয়ালৈকে মই মানে পোনপটীয়াকৈ মই ক'ব নোৱাৰোঁ কিন্তু প্ৰতিনিধি সভাত মোৰ পোনপটীয়া এটা আহ্বান থাকিব বিনম্ৰতাৰে যে যেহেতু মই 20টা বছৰ এপছট কৰিলোঁ 5টা বছৰ মই সভাপতি দায়িত্ব লৈ পেলাই কাম কৰিলোঁ মোৰ যিখিনি কেপাচিটি বা মোৰ যিখিনি মানে ক্ষমতা আছিল মই সকলোকে মানে ব্যৱহাৰ কৰি বা এই সকলো দিশটো চোৱা চিতা কৰি পেলাই জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত মই এইখিনি পৰ্যায়লৈকে আনিলোঁ বা আহিলোঁ তো আগন্তুক দিনত মই দায়িত্ব এৰাৰ পিছত আৰু নতুন প্ৰজন্ম নতুন নেতৃত্বই আগবঢ়াই নিব লাগিব তো মই বিচাৰোঁ যে এইবাৰ দতমা বডোফা পথাৰৰ অনুষ্ঠিত হোৱা 27 সংখ্যক এই অধিৱেশনত মই বিদায় ল'ব বিচাৰোঁ আৰু সাংগঠনিকভাৱে মই বিদায় লোৱাটো মোৰ এটা সিদ্ধান্ত মই তেনেকুৱা ক'ব বিচাৰোঁ ইয়াৰ পিছত এই সংগঠনটো আগুৱাই নিয়াৰ কাৰণে নতুন নেতৃত্ব আমি দায়িত্ব অৰ্পণ কৰিব লাগিব কাৰণ সকলোৱে এটা সময় আমি কৰিব লাগিব যথেষ্ট দীঘলীয়া হ'ল মোৰ বয়সো হৈছে তো এইখিনি দৃষ্টিভংগীৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে বহুত দীঘলীয়া মানে আমি মানে থকাটো উচিত নহয় তিনিটা কথা আপোনাক লৈ আচলতে ওলাইছে এক নম্বৰ হ'ল আপোনাৰ চুক্তিখন স্বাক্ষৰৰ স্বাৰ্থত বা চুক্তিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তা আপচুট আছে আৰু সেইকাৰণে একাংশই হয়তো আপোনাক আপচুট ৰাখিব বিচাৰে আন একাংশই আপোনাৰ শিক্ষাগত অৰ্হতা বা আপুনি এটা সময়ত শিক্ষক হিচাপে আপুনি কাম কৰিছিল বা সেইখন জগতলৈ যোৱাটো আপোনালোক বিচাৰে আৰু এটা অংশই কিন্তু আপোনাৰ যিটো মই ওদালগুৰিৰ কথা ক'ব গৈছোঁ যে আপুনি গোষ্ঠী সংঘৰ্ষৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ৰ ডিচি সুনন্দৰাম বা মীনাক্ষী সুন্দৰম বা আপোনাৰ SP আনন্দ প্ৰসাদ তেওৱাৰীৰ ক্ষেত্ৰত যিটো ভূমিকা গ্ৰহণ কৰিছিল শান্তি শেহতীয়াভাৱে BTCত আছে গতিকে আপোনাৰ দৰে মানুহক ৰাজনৈতিক ক্ষেত্ৰখনতো কিন্তু মানুহে বিচাৰিছে গতিকে এই তিনিটা অপশ্যনৰ ভিতৰত আপুনি শেহতীয়া কোন দুটা ল'ব যিহেতুকে আপচু আপুনি বিদায় ল'ব এতিয়া আপুনি এই দুটা অপশ্যনৰ ভিতৰত আপুনি কোনটো অপশ্যন বাছি ল'ব তিনিটা যোনটো প্ৰশ্ন আপুনি মোক সুধিছে তাত এটা যি কথা সেই কথাটোতো এতিয়া আৰু মানে হৈ উঠাৰ মানে পৰিৱেশ নাই যিহেতু মই এটা সময়ত হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ হিচাপে ইংৰাজী বিষয়ত মই শিক্ষকতা কৰিছিলোঁ আৰু ল'ৰা ছোৱালীক পঢ়াই যথেষ্ট আনন্দ পায় তেওঁলোকৰ যি জীৱনক গঢ় দিয়া তেওঁলোকক ভাল ৰিজাল্ট দিয়া সেইটো মনৰ এটা সুকীয়া আনন্দ তো ছাত্ৰ ছাত্ৰীৰ লগত সদায় মই থাকি ভাল পাওঁ কিন্তু মই এই সাংগঠনিক দিশ বিভিন্ন দিশ কাম কৰাৰ যি পৰিৱেশ পৰিস্থিতিত যিহেতু কিছু তাত অসুবিধা আহি পৰিছিল আৰু মই খোলা মনেৰে সব কাম মানে নিষ্ঠা সহকাৰে মই কৰিব বিচাৰোঁ ইয়াত আধা তাত আধা মই কৰিব নিবিচাৰোঁ তো সকলো বিষয় চালি জাৰি চাই মই এই যে শিক্ষকৰ যি পদ বা য'ত মই শিক্ষকতা কৰিছিলোঁ ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত সেইটো মই সেই সময়তে ৰিজাইন দিছিলোঁ আৰু ৰিজিগনেশ্যন অৱশ্যে ইনস্পেক্টৰ অফ স্কুল আৰু ডাইৰেক্টৰ অফ এডুকেশ্যনে ল'ব বিচৰা নাছিল তেওঁলোকক বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতে তিনিবাৰ মই ৰিজিগনেশ্যন পঠাব লগা হৈছে তাৰপিছতে তেওঁলোকে ৰিজিগনেশ্যনটো মানে একচেপ্ট কৰিছে গ্ৰহণ কৰিছে তো পুনৰ আৰু শিক্ষক বা শিক্ষকতা এই প্ৰফেশ্যনলৈ যোৱাৰ এতিয়া প্ৰশ্ন নুঠে কাৰণ সেই পৰিৱেশটো আৰু এতিয়া নাই তো দুটা কথা ৰৈ গ'ল এটাটো হ'ল পুনৰ আৰু সংগঠনত থাকিব নেকি থকা নাথাকাটো এইটো প্ৰতিনিধি সভাৰ বিষয় কিন্তু মোৰ মনৰ কথাটো হ'ল মোৰ স্পষ্ট মতামতটো হ'ল যে মই আৰু সংগঠনত থাকিব বিচৰা নাই বা আৰু দীঘলীয়া মই সংগঠনত থাকি নৱপ্ৰজন্মই যে সংগঠনৰ কাম কৰিব লাগে লিডাৰশ্বিপ ল'ব লাগে সেইটোৰ প্ৰতি মই আৰু বাধা হোৱাটো মই বিচৰা নাই তো ইয়াৰ কাৰণে
মোৰ স্পষ্ট মতামতটো এইটোৱেই হ'ব যে আৰু মই সংগঠনত দীঘলীয়া কালৰ কাৰণে বা এই অধিৱেশনৰ পিছৰ পৰা আৰু মই থকাটো মই বিচৰা নাই মোৰ মনৰ কথাটো এইটো প্ৰতিনিধি সভাই ইয়াৰ ওপৰত বিবেচনা কৰিব লাগিব বিবেচনা কৰাৰ কাৰণে মই আচলতে মিডিয়াত ক'ব নালাগিছিল সেইটোতো আমাৰ মানে ভিতৰৰ মানে প্ৰতিনিধি সভাৰ বিষয় তথাপিও যিহেতু আপুনি বহুত ভিতৰলৈ গৈ পেলাই প্ৰশ্নটো সুধিলে তাৰ কাৰণে মই ক'ব লগা হ'ল এইটো আমাৰ প্ৰতিনিধি সভাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু মই থকাটো বিচৰা নাই এইটো মই মানে ব্যক্ত কৰিছোঁ